আৰু কি ক'ম আৰু বহুত বস্তু আছে মানে কি আপোনাৰ ৰাভা মণিপুৰী আচ্ছা মণিপুৰী ন আচ্ছা ঠিক আছে থেংক ইউ ভাল লাগিল মানে ঠিক আছে গুণাৰে তামোল আচ্ছা আচ্ছা 500 টকা এটাত এখনত নহয় এইখনত বহুত ঠান নেকি বাপৰে বাপ এইখনত দেখাতে ডেঞ্জাৰ এটা মন্তব্য ৰিমাৰ্ক ইয়াতে আপুনি কিবা লিখি থৈ যাব পাৰে আপোনাৰ চান্দুবিত আহি কেনেকুৱা লাগিলে ইয়াতে আপুনি লিখি কিনে ৰাখিব পাৰে কোনোবাই লিখি থৈছে বিলখন এটা আপোনালোকে নাও উঠিব পাৰিব আহিলে টিকেট প্ৰাইচ কেই টকা 50 rupees দে থেংক ইউ বহুত মানুহে চাৰিওপিনে মানুহ দেখুৱাম আৰু চান্দুবি তেখেতসকলক যথেষ্ট দিব ইয়াৰ গছ লতা দেখুৱাই আছোঁ আৰু বহুত আছে ইয়াতে বহুত ধৰণৰ বস্তু আছে দেখুৱাম যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাম সকলোকে ডাঙা বুঢ়া 10 টকা দিয়ে चलो आगे चल aku malu yang fitrot itu বগলী মাৰ খান দাদা এইটো কি হয় এইটো আচ্ছা মানে আমাৰ অসমীয়া হেৰিত কি বুলি ক'ব এইটো খাপৰ বলে আচ্ছা জেনেৰেল খাৰ এইটো চবতে পায় আৰু সোণালী খাপ চন্দ্ৰহাৰ এইটো ৰাভা আমাৰ দাদা এইটো কি মালা পইচা বনাব মালা পইচা ৰাভা দিনত হ'লে পইচা বনাই আচ্ছা এইটো কি এইটো হৰ পিঠা নেকি আগৰ এই যে ডাঙৰ মানুহবিলাকে যে নাম কি খাৰুটো মানে ৰাভা ভাষাত চান তাল এইটো কিহত ব্যৱহাৰ কৰে মানুহ মৰিলেহে ব্যৱহাৰ কৰে
মানুহ মৰিলে এইটো এটা বিশেষ তাল, যিটো তাল অকল মানুহ মৰিলে ব্যৱহাৰ কৰা হয়। দেও পূজাত এই তালটো ব্যৱহাৰ কৰা হয়। ৰুবকটো কঁকালত মহিলাসকলে বান্ধে, এইটো ৰুবক কঁকালত বান্ধে। দাদা এইবিলাক কি হয়? এইটো ফান পক্ষী মাৰা ফান, নাম দিছে তুমি এটা কচেং, মানে এইটো কণী হয় জানো? কাকে এইবিলাক মানে তাঁতৰ শালত ব্যৱহাৰ হোৱা বস্তু নহয় জানো? এইটো যঁতৰ, মানে এইটো কি বুলি কয়? চাখা বুলি কয় ন? ৰাভা ভাষাত চাখা বুলি কয়। গুগুং লেঙা মানে বাঁহী, গুগুং লেঙা মানে ইয়াতে বহুত ধৰণৰ মানে পুৰণি বস্তু ইয়াতে। এইটো ৰাভা সমাজৰ ইনষ্ট্ৰুমেণ্ট, এইবিলাকৰ নাম দিয়া আছে, কিবা ৰাভা ভাষাত দিয়া আছে। দুগুৰি, গৰখীয়া, দুগবাহী। এই বাঁহীটো বিশেষত্ব মানে কি? বাঁহীটো দুটাই ফুটা আছে। এইবিলাক মুখা মানে ভাওনাত কাঠেৰে বনোৱা হয়। চাই ল'ব। এইটো বনাইছে বাঁহৰ মূৰা। এইটো বনাইছে গছৰ মূৰাৰে জোতা। জোতাটো চাই ল'ব। ট্ৰেইন নুচুব বুলি লিখি থৈছে ইয়াতে। জয় আই অসম লিখা আছে ইয়াতে। জয় আই অসম। নৌকা আমি নামানো। এইবিলাক গোটেইবোৰ কাঠেৰে বনোৱা হয়। এই 2008 চনৰ যাত্ৰাৰ প্ৰাৰম্ভ কৰি কাঠেৰে বনাইছে। বিভিন্ন কি বনাইছে? ঘাট প্ৰতিঘাত বিভিন্ন গতিদান অগ্নিগৰ্ভৰ পৰা অগ্নি খাবতেৰ এটা যেন অগ্নি স্ফুলিংগ সৃষ্টি কৰিবৰ কাৰণে এই চান্দুবি উৎসৱৰ জন্ম হৈছে। মই ইমান ভিডিঅ' বনাই থাকোঁতে মানে মোৰ লগবিলাক ক'ত থাকিল, মই বিচাৰি বনাই বিচাৰিব লাগিব। ইয়াতে ফোন নাপায়, ফোন নালাগে, ইয়াতে নেটৱৰ্ক নাপায় মানে ইয়াতে বিচাৰি লওক।